এইটো হৈছে এইটো যে নমস্কাৰ আপোনালোকৰ স্বাগতম আছে মোৰ অন্য এটা ভিডিঅ' লগত। গতিকে আজি এটা বিশেষ স্থানলৈ যাম বুলি আছোঁ লগত আপোনালোকলৈ। গতিকে পলম নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে ইয়াত হেনো কিবা নম্বৰ আৰু ফোন নম্বৰ গাড়ী নম্বৰ দিব লাগে। গতিকে দি লওঁ নেকি? ব'লকচোন আকৌ আৰম্ভ কৰোঁ দি মেলি। গতিকে সোনকালে কওক দাদা, কইনাকৈ চাবলৈ গতিকে ৰখি নাথাকোঁ। এনেকৈ চহী তহী মাৰি পূৰা ৰেডি হৈ গ'লোঁ ময়ো। গতিকে আপোনালোকো ৰেডি হৈ লওক ভিডিঅ'টো সম্পূৰ্ণ চাবৰ কাৰণে। কি কি দেখাব পাৰোঁ চাই থাককচোন। একো সুবিধা নাই নহয় তাত? মই আহিছোঁ আগতে কন্যাকা নামঘৰ আছে কইনাকাৰ এটা গ্ৰুপ ফাৰ্মত। আপোনালোকৰ আগন্তুক ভিডিঅ' দেখুৱাইছে যে মোৰ ফাৰ্মৰ পৰা কেনেকৈ কি কৰিব পাৰি। বাকী আজি এটা কইনাকাৰৰ এজন ব্যক্তিসকলৰ দেখা পাইছোঁ যে বলকচোন আজি এই কইনাকাৰৰ গ্ৰুপ ফাৰ্মৰ অকণমান বিষয়ে আমি চাই লওঁ কি কৰিব পাৰি। বাহিৰৰ পৰা অনা হৈছে বুলি কোৱা শুনিছিলোঁ, কিন্তু আজি তাকে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। কইনাকাৰে এজনে তত্বাৱধান থকা গৰু ফাৰ্মৰ তত্বাৱধান থকা এজন ব্যক্তিৰ লগত আমি দুই এটা কথা পাতিম আৰু আপোনালোকক অৱগত কৰিম যে কেনেকৈ নিবনুৱা সমস্যা এজনী গৰু পুহি দূৰ কৰিব পাৰি তাৰ আভাস ল'ম বুলি ভাবিছোঁ আপোনালোকক। বলকচোন আমি তেখেতৰ লগত অলপ কথা পাতিব চেষ্টা কৰোঁ। মই বৰ্তমান আহিছোঁ এজন ব্যক্তিৰ তত্বাৱধান থকা গৰু ফাৰ্মলৈ। বাকী আজি খুৰা আপোনাৰ ওচৰলৈ মই আহিছোঁ। আপোনাক সুধিব বিচাৰিছোঁ যে গহপুৰৰ পৰা মই আহিছোঁ। আপোনাৰ এই কইনাকাৰে আপুনি গৰু ফাৰ্মৰ এই সৰুকৈ আপুনি চলাই আছে। বাকী আপোনাৰ আণ্ডাৰত কিমানজনী গৰু বৰ্তমান আছে? এতিয়া মোৰ আণ্ডাৰত 70জনী গৰু আছে। 70জনী ন? আচ্ছা, এই গাখীৰ উৎপাদন কিমান হয় এতিয়া 70জনী ডেইলি? 70জনীৰ ভিতৰতো ক্ষীৰতী নাই আমাৰ। হয় গৰু মই এতিয়া 16টা গৰু খীৰাই আছোঁ। হয়, 16টা গৰুৰ ভিতৰত মই 1 কুইণ্টেল গাখীৰ ওলাই আছোঁ। 1 কুইণ্টেল গাখীৰ ন? বাকী গাখীৰটো ক'ত যায় এইটো? গাখীৰটো আমাৰ লেবৰেটৰী আছে, লেবৰেটৰীত যায়। হয় হয়। বাকী ইয়াত আপুনি ইমান যে গৰু আছে, গৰু থকা স্বত্তে যে খাদ্যৰ কোনো অভাৱ দেখা দিছে নেকি কিবা? খাদ্যৰ অভাৱটো আমাৰ ইয়াত একো নাই। অঁ নাই ন? খাবলৈ মানে এভেইলেবলটো পাই আছে খাবলৈ। অঁ ঠিকে আছে। বাকী আপোনালোকে দেখিলে যে তত্বাৱধান থকা ব্যক্তিয়ে ভাষ্য শুনিলে যে গৰু খাদ্য কোনো অভাৱ হোৱা নাই। গতিকে গৰুবিলাকৰ বহুত গৰু আছে। বাকী পোৱালি কেইটা আছে ইয়াত বৰ্তমান? পোৱালি আমাৰ 12টা পোৱালি আছে। 12টা পোৱালি ন? আচ্ছা, এই গৰুবিলাক ক'ৰ পৰা অনা হৈছে নি? এইবিলাক গৰুটো আপোনাৰ ঘৰৰ এইটো পাঞ্জাৱৰ পৰা? পাঞ্জাৱ বৰ্ণালৰ পৰা অনা হৈছে। আচ্ছা গুজৰাটৰ পৰা অনা হৈছে। ঠিক আছে। বাকী আজি আপোনালোকে দেখিলে যে এইবোৰ গৰু আমি জেনেৰেলি আমাৰ পৰম্পৰাগত দেখা নাযায়। কিন্তু এইবোৰ গৰু পদ্ম হাজৰিকা আণ্ডাৰত তেখেতে গুজৰাট পাঞ্জাৱৰ পৰা অনা হৈছে ইমান ডাঙৰ ডাঙৰ গৰু। গতিকে আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিলোঁ। বলকচোন তেখেতৰ আৰু ফাৰ্মখনৰ বিষয়ে অলপ জানিব চেষ্টা কৰোঁ। আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে ইয়াত যে গৰুবিলাক কেতিয়াবা বেমাৰ আজাৰ হয় বা সেইবিলাক চোৱা চিতা কোনে কৰে বা কেতিয়াবা বেজি চেজি দিবলগীয়া হৈ যায়? ডক্টৰ আহে হস্পিটেলৰ পৰা। হয়, ডক্টৰ আহে, সিহঁতে চাই, ভেটেৰিনেৰীবিলাক আহে, ডক্টৰ আহি থাকে, ডেইলিয়ে আহি থাকে ডক্টৰবিলাক। বাকী এগ্ৰিকালচাৰ বিভাগৰ কিবা ষ্টুডেণ্ট ইয়ালৈ এনে পৰীক্ষামূলক কিবা কৰিব আহে নেকি বাৰু? সিহঁতো এনেই আহে, এই গৰু
ইয়াৰ বিষয়ে ট্ৰেইনিং কেনেকৈ খোৱা বোৱা খিৰোৱা এইবিলাক বেমাৰ আজাৰ এইবিলাকৰ ট্ৰেইনিং ল'বলৈ আহে। ঠিকে আছে, ইয়াত দেখিলে আপোনালোকে শুনিছে তেখেতৰ বৰ্তমান থকা ব্যক্তিৰ ভাষ্যই শুনিছে যে ইয়াত থকা গৰু কাৰণে বাহিৰৰ পৰা ষ্টুডেণ্ট আহে। ব'লকচোন আৰু গৰু কিমান কি হৈ আছে তাৰ পৰিৱেশটো অকণ দেখাব চেষ্টা কৰোঁ। আপোনাৰ আৰু এটা কথা জানিবলৈ বিচাৰিছো যে গাভিনী গৰু বা পোৱালি তাৰ জন্ম দিয়া পোৱালি সেইখিনি কি এক্সট্ৰা আমি ৰাখিব লাগে নেকি যদি কিবা অসুবিধা? গাই এজনী যদি বাচ্চা দিয়ে, বাচ্চা জন্ম দিয়ে, তেতিয়া তেওঁৰ ওচৰত সপ্তাহ গাই 10 সপ্তাহমান তেওঁৰ ওচৰত ৰাখিব লাগে, মাকজনী পোৱালিবিলাকো এক্সট্ৰা কৰি থ'ব লাগে ন? পোৱালিবিলাকো এক্সট্ৰা কৰি থ'ব। আচ্ছা ঠিকে আছে। গাড়ী গাভিনী গৰু এক্সট্ৰাকৈ কৰিব নালাগে? গাভিনী গৰু মানে ঘৰতী গৰুৰ মাজত বা গাভিনী নোহোৱাৰ মাজত গাভিনী গৰু ৰাখিব নালাগে। দেখিছো যে এখেতে এতিয়া এজন ব্যক্তিয়ে দেখিছো আমি যে চাফ চিকুণ কৰিছে। এই চাফ চিকুণৰ মূল অৰ্থটো কি? মানে ইমান চাফ চিকুণকৈ কৰিব লাগে, মেইন অৰ্থটো কি? মেষ্টাইটিছ বুলি এটা বেমাৰ আছে, সেই বেমাৰটো মানে হেৰিৰ পৰা তলৰ আমাৰ যোনটো পকা সলনি ঢালাই আছে তাৰ পৰাই মেষ্টাইটিছ বুলি এটা বেমাৰ আহে যে বেছি লেতেৰা হ'লে গৰুটো বহি যায়। বহি যাওঁতে তাত থানৰ পৰা কিবা বেয়া বস্তু থাকিলে তলৰ পৰা থানলৈ গুচি যায়। সেইকাৰণে পৰিষ্কাৰ আৰু যিবিলাক হ'ল যিমান চাফা ৰাখিব ইমান বেমাৰ আজাৰ কম হ'ব। গৰুটো খোৱা পৰা কোনো প্ৰব্লেম নহয়। গোন্ধ হৈ থাকিলে গোবৰ গোবৰ হৈ থাকিলে বেমাৰ আজাৰ হ'ব, গৰু খাবলৈ অলপ ডিষ্টাৰ্ব পাব। কিন্তু চাফা ৰাখিব কাৰণ সেইটো মাটি বেছি হয়, চাফা কৰিব। ঠিক আছে, দেখিছো যে আপোনালোকে এজন ব্যক্তি ইয়াত লাগি আছে। বাকী আপোনাৰ ইয়াত বৰ্তমান গৰু 70জনী আছে বুলি কৈছে নহয় জানো? 70জনী আন্দাজে কিমানজন কৰ্মচাৰী এটা নিয়োগ হৈ আছে বৰ্তমান? আমি এনেইতো আমাৰ 4টা ঘাঁহ কাটে হয় আৰু 4টা আমি যাওঁ। আচ্ছা, গাখীৰ কি মেচিনে খিয়া নে হাতে খীয়াই? আমি এতিয়া বৰ্তমান হাতেৰে খীৰাই আছোঁ। আচ্ছা, এজনী গৰু খীৰাবলৈ কিমান সময় লাগে? আপোনাৰ এজনী গৰু 7 মিনিট, কিছুমান আধা ঘণ্টাও লাগি যায়। হয়। আৰু এনেই জেনেৰেল গৰু যিবিলাক বেয়া নাই ধানবিলাক হৈছে 8 মিনিট কৰিব লাগে। আচ্ছা ঠিকে আছে, দেখিছে চাফ চিকুণে আমি প্ৰতিটো বস্তু ৰাখিব লাগে নহয়। চাফ চিকুণ বা পৰিপাতি থাকিলে আমাৰ বেমাৰ আজাৰৰ পৰা দূৰ হ'ব পাৰে। ঠিক তেনেকৈ কইনাকৈ এটা গৰু ফাৰ্মসমূহ কেনেকৈ চাফ চিকুণ কৰি ৰাখিছে দেখিছে। এইজন ব্যক্তি দেখিছেনে, একদম তেওঁ চাফ চিকুণতে একদম ব্যস্ত হৈছে। মই অহাৰ পৰা দেখিছোঁ তেওঁ চাফ চিকুণতে আছে। গতিকে এনেদৰে কইনাকাৰ গৰু ফাৰ্মখনো আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ। বাকী ভিডিঅ'টো কেনেকুৱা লাগিল সকলোৱে জনাব। বাকী আজিলৈ ইমানটা সমাপ্ত কৰিছোঁ নেকি কামৰ পৰাই?